हेलो फ्रेंड्स एमआरबी क्रिएशनলৈ স্বাগতম জনাইছো। আজি মই পাউডাৰ গাখীৰেৰে তৈয়াৰী গোলাপ জামুনৰ ৰেচিপি এটা লৈ আহিছো। তেন্তে আহক আজি ৰেচিপিটো আৰম্ভ কৰো। এয়া মই লৈছো গাখীৰ এগিলাস, পাউডাৰ গাখীৰ 2 কাপ আৰু লৈছো 1 চামুচ ঘি। এতিয়া মই গেছৰ ফ্লেম অন নকৰাকৈ মই গাখীৰখিনি ইয়াত ঢালি দিছো। আৰু ঘিখিনি দি দিলো ইয়াত। এতিয়া ভালদৰে মিক্স কৰি লম। আৰু ইয়াত মই পাউডাৰ গাখীৰখিনি দি দিলো। এতিয়া মই গেছটো নজ্বলাকৈ ভালদৰে গোটেইখিনি বস্তু মিক্স কৰি লম। এতিয়া মই গেছটো অন কৰি দিছো। এতিয়া লৰাই ভাজি আছো মই। এয়া হ'ব হৈছে। এয়া মোৰ খয়াখিনি ৰেডি হৈ গৈছে। এতিয়া মই 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এয়া মোৰ খয়াখিনি অকমান ঠাণ্ডা হৈ গৈছে। এতিয়া মই ইয়াত বেকিং পাউডাৰ 1 চামুচ দিম। আৰু মই ময়দা ইয়াতে 2 চামুচ দিম। আৰু যদি প্ৰয়োজন হয় তেতিয়াহলে আৰু অকমান দিম। এতিয়া মই ভালদৰে মিক্স কৰি লম। এতিয়া মই গাখীৰ অলপকৈ দি ভালদৰে হাতৰ তলুৱাৰে মই মঠি লম, হেঁচি আৰু মই এনেকৈ মঠি লম 30 মিনিটৰ কাৰণে হাতৰ তলুৱাৰে হেঁচি মই। মোৰ খয়া ৰেডি হৈছে বল বনাবলৈ। এয়া মই প্ৰথমটো বল বনাইছো। এয়া মোৰ প্ৰথমটো বল হৈ গৈছে। এতিয়া মই এনেকৈ পিছৰ বল কেইটা বনাই যাম। এয়া মোৰ গোটেইকেইটা বল হৈ গ'ল। এতিয়া মই চাহচেনিখিনি বনাবৰ কাৰণে চেনি দিছো মই 2 কাপ আৰু পানী দিছো মই 3 কাপ আৰু মই ইলাচি 3টা দিছো। এতিয়া মই ভালদৰে এইটো উতলাই লম। এইখিনি মই 10 মিনিটৰ কাৰণে উতলাই লৈছো। এতিয়া মোৰ চাহচেনিখিনি ৰেডি হৈ গৈছে। এয়া মই পেন এখন দি দিলো আৰু এতিয়া তেল দি দিলো ইয়াত। আৰু তেলখিনি অকমান গৰম হ'লে মই এটাকৈ বল কেইটা দি যাম। এয়া মোৰ গৰম হৈ গৈছে। এতিয়া দি দিলো। এতিয়া মই লাহে লৰাই ভাজি থাকিম। আৰু মই গেছটো লো ফ্লেমত দি লৈছো। মই গোল্ডেন কালাৰ নোহোৱালৈকে ভাজি থাকিম। এতিয়া মোৰ গোল্ডেন কালাৰ হৈ গৈছে। এতিয়া মই এইখিনি চেনি পানী দি দিলো আৰু মই এৰাতিৰ কাৰণে এনেকৈ চেনি পানীত তিয়াই ৰাখিম। এয়া মোৰ এৰাতিৰ পিছত এনেকুৱা হৈ গৈছে গোলাপ জামুন কেইটা। চাওক, এতিয়া মোৰ গোলাপ জামুন কেইটা খাবলৈ ৰেডি হৈ গৈছে। এতিয়া মই এটা গোলাপ জামুন ভাঙি দেখুৱাইছো। এয়া চাওক ইমান নৰম হৈছে ভিতৰ ভাগ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। আজি মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু লাইক কৰিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব
লগতে মোৰ ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।